নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল যেহেতু আগৰ ভিডিঅ'ত আমি সত্যনাথ বৰা সম্পৰ্কে সবিশেষ কথা আলোচনা কৰিলো সেয়ে আজিৰ ভিডিঅ'টোত আমি ধনৰ ব্যৱহাৰ পাতি আৰম্ভ কৰিম গতিকে মোৰ এটাই অনুৰোধ যে যিসকলে সত্যনাথ বৰা সম্পৰ্কে সেই ভিডিঅ'টো চোৱা নাই প্ৰথমে ভিডিঅ'টো চাই লবা তেতিয়াহে লেখক সম্পৰ্কে তোমালোকৰ জ্ঞান যথাৰ্থ হ'ব ইয়াৰ উপৰিও ধনৰ ব্যৱহাৰ পাতিত লেখকে কি কথা উল্লেখ কৰিছে সেইখিনি কথাও আমি জানিব লাগিব গতিকে প্ৰথমে আমি লেখক সম্পৰ্কে জ্ঞান থকাটো অত্যন্ত দৰকাৰ সেই মই পুনৰবাৰ অনুৰোধ কৰিছো যিসকলে চোৱা নাই প্ৰথমে ভিডিঅ'টো চাই লবা যিয়ে নহওক আজি আমি ধনৰ আজি ভিডিঅ'টো আলোচনাৰ মোৰ বিষয়টো হ'ল ধনৰ ব্যৱহাৰ পাতি পাতিৰ আৰম্ভণিতে প্ৰথম শাৰীতেই উল্লেখ আছে যে ধনৰ সকাম আৰু উপাৰ্জনৰ বিষয়ে আগতে আলোচনা কৰা হৈছে অৰ্থাৎ আগতে আলোচনা কৰা হৈছে মানে সাৰথি পুথিত সত্যনাথ বৰাৰ প্ৰবন্ধ যিখন আছিলে পুথি সাৰথি সেই পুথিখনত ধনৰ সকাম আৰু উপাৰ্জন কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ধনেৰে ভাল কাম কৰিব পাৰি সেই সম্পৰ্কে সাৰথি পুথিত উল্লেখ আছিলে কিন্তু ধন আমি কেনেকৈ ব্যৱহাৰ কৰিম সেই সম্পৰ্কে কিন্তু উল্লেখ হোৱা নাই সেই কাৰণে ধনৰ কেনেকৈ সৎব্যৱহাৰ কৰিব পাৰি তাৰ আভাস দিয়াৰ উদ্দেশ্যে তোমালোকৰ ধনৰ ব্যৱহাৰ পাতি উল্লেখ কৰা হৈছে ধনৰ উচিত ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল আমি কেতিয়াও লাভ কৰিব নোৱাৰি মন কৰিবা ছাত্ৰসকল যে ধনৰ আমি যদি উচিত ব্যৱহাৰ কৰিব নোৱাৰি আমাৰ হাতত অটাল ধন সম্পত্তি আছে কিন্তু তাৰ আমি সৎ ব্যৱহাৰ কৰিব নাজানো সেই ধনক কিন্তু ধন বুলি আমি ক'ব নোৱাৰি সেই কাৰণে লেখকে প্ৰথম স্থবকটিতে সুন্দৰভাৱে সেই কথা উল্লেখ কৰিছে যে ধন সম্পত্তি অধিক থকাৰ উপৰিও যদি তাৰ আমি সৎ ব্যৱহাৰ কৰিব নোৱাৰি তাৰ কি হ'ব সেই ধনক ধন বুলি ক'ব নোৱাৰি সেই ধন আমাৰ কাৰণে শত্ৰু হৈ পৰিব যিদৰে মই তোমালোকক আগৰ ক্লাছতো সেই উদাহৰণ এটা দিছিলোঁ যে বিদ্যুতক যদি আমি আমাৰ প্ৰত্যেকৰ ঘৰত বিদ্যুৎ আছে হয়নে সেইদৰে বৰ্তমান যুগটো প্ৰত্যেকৰ ধন সম্পত্তি আছে বুলি ক'ব পাৰি কাৰোবাৰ কম কাৰোবাৰ বেছি কিন্তু সেই ধনক যদি আমি সৎ ব্যৱহাৰ বা সুচাৰুৰূপে পৰিচালনা কৰি লৈ যাব নোৱাৰি তেনেহ'লে সেই ধনক ধন বুলি ক'ব নোৱাৰি আৰু সেই ধনে আমাৰ বিপদহে মাতি আনে যেনেদৰে বিদ্যুতক যদি আমি সৎ ব্যৱহাৰ কৰিব নোৱাৰি তিতা হাতেৰে যদি আমি বিদ্যুতৰ চুইচটো টিপি দিওঁ তেতিয়া কি হ'ব আমাৰ সেইটোৱে কি অপকাৰহে কৰিব আৰু তাৰ যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰি সেই বিদ্যুতে আমাৰ দৈনন্দিন জীৱনৰ ভিন্ন কাৰ্যত আমাক সহায় কৰিব আৰু ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইদৰে ধনৰ কথাটো একেটা কথাই খাটে যে ধনৰ সৎ ব্যৱহাৰ যদি আমি কৰিব নোৱাৰি তেনেহ'লে সেই ধনৰ কেতিয়াও সুফল ফলাব নোৱাৰি পৃথিৱীৰ এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঙে মন কৰিবা যে কি কোৱা হৈছে যে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অৰ্থাৎ ধন সম্পদ অটাল থকাৰ উপৰিও তেওঁলোকে অষ্টম দৰিদ্ৰৰ নিকাৰত ভুঞ্জে এতিয়া অষ্টম দৰিদ্ৰ শব্দৰ অৰ্থটো চাই লোৱা অষ্টম দৰিদ্ৰ শব্দৰ অৰ্থ হ'ল অতি দুখীয়া বা দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু ভুঞ্জ শব্দৰ অৰ্থ হ'ল ভোগ কৰা সেয়ে পৃথিৱীত এনেকুৱা মানুহ আছে যিসকলৰ ধন সম্পত্তি থকাৰ উপৰিও তেওঁলোকে দুখীয়া হৈ থাকিবলগীয়া হয় তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তলত নিকাৰ শব্দৰ অৰ্থ হ'ল দুখ দৰিদ্ৰ সীমাৰেখাৰ তলত থাকিবলগীয়া হয়
ভোগ কৰিবলগীয়া হয়। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইছ, কটকিনা আৰু কৃপণ বুলি কোৱা হয়। আৰু এই লোকসকলক কি নাম দিয়া হৈছে? কৃপণ নাম দিয়া হৈছে, যিটো নাম তোমালোকে নিশ্চয় তোমালোকৰ দৈনন্দিন জীৱনত তথা ব্যক্তিগত জীৱনত সেই কৃপণ নামটো শুনা পাইছা। আৰু তোমালোকে বহুত বাৰো ব্যৱহাৰো কৰিছা যে সেই মানুহজন বহুত কৃপণ হয়, সেই মানুহজন বহুত কটকিনা বা কৰাইছ হয়। এতিয়া লেখকে কৈছে এই কৃপণক নিধনী বুলিও কোৱা হয়। মন কৰিবা, কৃপণক নিধনী বুলিও কোৱা হয়। তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন হ'ব গুৰুত্বপূৰ্ণ যে কৃপণক পাঠ্যক্ৰমত ধনৰ ব্যৱহাৰ পাতিত লেখকে কৃপণক কি বুলি কৈছে? অৰ্থাৎ উত্তৰটো লিখিব লাগিব, কৃপণক নিধনী বুলি কৈছে। নিধনী মানে কি? নিধনী শব্দটো যদি আমি ভাঙো, নি যোগ ধনী, হয়নে? নি যোগ ধনী অৰ্থাৎ যিসকল লোক ধনী নহয়, চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ সেই দুই ছভিয়া নাই বুলি ধৰিব পাৰি। সেই কৃপণ লোকসকলক চোৱা, কিমান ডাঙৰ কথা কৈছে, কিমান জঘন্য কথা কৈছে যে সেই কৃপণ লোকসকলক যদি চকুৰে দৰ্শন অৰ্থাৎ যদি চকুৰে চাব পৰা ক্ষমতা নাথাকিলেহেঁতেন আৰু খোজ কাঢ়িব পৰা ক্ষমতা নাথাকিলেহেঁতেন, তেনেহ'লে সেই লোকসকলক সিহঁতৰ চকু নথকা আৰু খোজ কাঢ়িব নপৰা অক্ষম ব্যক্তি হিচাপে ধৰি ল'ব পাৰিলেহেঁতেন। ছভিয়া শব্দৰ অৰ্থ হ'ল ইন্দ্ৰিয়। ইন্দ্ৰিয় মানে আমাৰ ইন্দ্ৰিয় কেইটা আছে? পঞ্চমেন্দ্ৰিয় আছে। গতিকে সেই পঞ্চমেন্দ্ৰৰ আমাৰ কি আছে? চকুৰে দেখিব নোৱাৰা আৰু খোজ কাঢ়িব নোৱাৰা এই দুটা ক্ষেত্ৰত অক্ষম ব্যক্তি হিচাপে ধৰি লোৱা হ'লহেঁতেন যদি সঁচাকৈ নাথাকিলেহেঁতেন সেই কৃপণ লোকসকলৰ। সেইদৰে যি মানুহে ধন থাকোঁতে ধনৰ কাৰ্য নকৰে তাক নিধনী বুলিলে যুক্তি দোষ নহয়। মন কৰিবা যে নিধনী বুলি কাক কোৱা হয়? যিসকলৰ ধন থকাৰ উপৰিও ধন থাকোঁতে সিহঁতে সেই ধনেৰে কাৰ্য নকৰে, অৰ্থাৎ সেই ধন খৰচ নকৰে, সেই সকল লোকক নিধনী বুলি ক'লেও ভুল কৰা নহ'ব। আচলতে কৃপণৰ ধন নহয়, লৰাই উমলা শোলাকটিহে। মন কৰিবা যে ইয়াত কি কোৱা হৈছে? কৃপণৰ ধন নহয় বুলি কোৱা হৈছে। যিসকল কৃপণ লোক, সেই লোকসকলৰ যিমানেই ধন সম্পত্তি নাথাকক কিয় তেওঁলোকৰ সেই ধন আছে বুলি গণ্য কৰা নহয় আৰু সেই ধনক তেওঁলোকৰ সেই ধনক লৰাই উমলা অৰ্থাৎ সৰু ল'ৰা ছোৱালীয়ে চাবা খেলিবৰ কাৰণে ভিন্ন ধৰণৰ শোলাকটি, বাটি বা পুতলা গাড়ী খেলিব পৰা সেই সামগ্ৰীৰ লগত তুলনা কৰা হয়। লৰাই উমলা অৰ্থাৎ সৰু ল'ৰা ছোৱালীয়ে উমলা সেই শোলাকটিৰ লগত অৰ্থাৎ টয়জবিলাকৰ লগত তুলনা কৰা হৈছে কৃপণ লোকসকলৰ ধন সম্পত্তিক। এতিয়া চোৱা ছাত্ৰসকল, এই প্ৰথম স্থৱকটিৰ মূল প্ৰথম কথাটো আছিলে কৃপণক নিধনী বুলি কোৱা হৈছে, হয়নে? নিধনী বোলাৰ কাৰণটো কি? আৰু ধনৰ দুই ৰকমৰ ব্যৱহাৰৰ কথা কোৱা হৈছে, সেইখিনি এতিয়া আমি চাই ল'ম। ইয়াৰ পিছৰ স্থৱকত কোৱা হৈছে যে ধনৰ দুই ৰকমৰ ব্যৱহাৰ হ'ব পাৰে। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ আমি ধনৰ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমটো আছিলে ধনেৰে সুখ সম্পদ আহিলা পাতি গোটাই লোৱা উচিত। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী ঘোঁৰা গাড়ী দোলা বন্দী
বেটি আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি। অৰ্থাৎ ধনেৰে আমি সেই সকলোবিলাক বস্তু উপভোগৰ বস্তু আমাৰ উপভোগৰ বস্তু আমি ক্ৰয় কৰিব পাৰি আৰু তাৰে আমাৰ সাংসাৰিক জীৱনটো আৰু আমাৰ ব্যক্তিগত জীৱনটো আমি স্বচ্ছন্দ কৰি তুলিব পাৰি, আমি সুখদায়ক কৰি তুলিব পাৰি। কিহেৰে? ধনেৰে। প্ৰথম কাৰ্যটো আমি সেইটো কৰিব পাৰি। দ্বিতীয়তে ধনেৰে আমি কি কৰিব পাৰি যে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে জতুৱা যায়। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি আৰু বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। চোৱা, এটা প্ৰথমটো হ'ল ধনেৰে নিজৰ কাৰণে কেৱল উপভোগৰ সামগ্ৰী বস্তু আমি যোগান ধৰি আমাৰ জীৱনটো স্বচ্ছন্দ কৰি আৰামদায়ক কৰি তুলিব পাৰি। কিন্তু ধনৰ যদি আমি সৎব্যৱহাৰ কৰিব পাৰি, ৰাইজৰ মংগল সাধন কৰিব পাৰি, কিন্তু সেইটো আমি ধনেৰে সম্ভৱ কৰিব পাৰি। তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব যে ভাত নোহোৱাৰ ভাত, হয়নে, অন্ন, বস্ত্ৰ, বাসস্থানহীন লোকসকলক আমি সেইখিনি যোগান ধৰিব পাৰি। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। যে আজি ধৰি লোৱা দুখীয়া মানুহ এজন হস্পিটেলত যাবলগীয়া হৈছে, তাৰ 1 লাখ টকাৰ দৰকাৰ হৈছে। যদি আমাৰ ধন থাকে আৰু আমি যদি ধনৰ ব্যৱহাৰ কৰিব জানো, তেনেহ'লে আমি সেই 1 লাখ টকাৰে দি পেলাই সেই মানুহজনৰ জীৱনটো ৰক্ষা কৰিব পাৰি। গতিকে আমি ধনেৰে বিপদৰ পৰাও উদ্ধাৰ কৰিব পাৰি। আৰু বিদ্যালয়, এতিয়া চোৱা, ভাল ব্যক্তিকেন্দ্ৰিক যিখিনি আমাৰ বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই বিদ্যালয়সমূহে বা চিকিৎসালয়ে স্থাপনা কৰি সৰ্বসাধাৰণক উপকাৰ সাধন কৰিব পাৰি। কৃপণৰ ধন এই কাৰ্যৰ কোনোটোৱেই নালাগে। গতিকে এই 2 ৰকমৰ ধনৰ ব্যৱহাৰ আমি কৰিব পাৰি। সেইখিনি নিৰ্ভৰ কৰিব ব্যক্তিভেদে, যে ব্যক্তি এজনে কেনেকুৱা ধৰণৰ সেই ধনক সৎব্যৱহাৰ কৰি আছে। এতিয়া নিজৰ কাৰণে ধন খৰচ কৰাটো কোনো বেয়া কথা নহয়, কিন্তু আমি নিজৰ লগতে যাতে সমাজৰো উন্নতি সাধন হয়, সৰ্বসাধাৰণ লোকৰো যাতে উন্নতি সাধন কৰিব পাৰোঁ, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। এই ক্ষেত্ৰত তাৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় যিটো প্ৰকাৰ আছে, সেই প্ৰকাৰটো প্ৰথমতকৈ শ্ৰেষ্ঠ তথা উত্তম বুলি ক'ব পাৰি। গতিকে তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন হ'ব যে ধনৰ 2 ৰকমৰ প্ৰকাৰ কি আছিলে। কৃপণৰ কিন্তু লেখকে কি কথা উল্লেখ কৰিছে যে কৃপণৰ ধন এই কাৰ্যবোৰৰ কোনোটোৱেই নালাগে। অৰ্থাৎ কৃপণে নিজৰ কাৰণেও বেলেগৰ কাৰণে খৰচ কৰাটো বাদেই নিজৰ কাৰণেও খৰচ কৰিব নিবিচাৰে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। ভোগৰ নিমিত্তে অৰ্থাৎ আমাৰ জীৱনটো, আমাৰ ধন কিয় লাগে? যাতে আমাৰ জীৱনটো সহজ, স্বচ্ছন্দ, সুন্দৰ আৰু সমৃদ্ধিময় তথা আৰামদায়ক হওক, তাৰ কাৰণে আমাৰ ধনৰ প্ৰয়োজন হয়। যাতে আমি কোনো ধৰণৰ অভাৱত ভোগ কৰিব নালাগে, তাৰ কাৰণে আমাৰ ধনৰ প্ৰয়োজন হয়। কিন্তু কৃপণ লোকসকলে এই কথা উপলব্ধি কৰিব নোৱাৰে। তেওঁলোকে ভাবে যে কেৱল লাজ ঢকা, লজ্জা নিবাৰণ কৰা আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই 2টাই মাত্ৰ ধনৰ কাৰণে ধন খৰচ কৰিবলগীয়া যদি বিষয় থাকে, কিবা কাৰণত যদি আমি ধন খৰচ কৰিব লাগে, তেনেহ'লে এই 2টা কাৰণতহে ধন খৰচ কৰিব লাগে বুলি কৃপণসকলে ভাবে তথা চিন্তা কৰে। কেৱল লজ্জা নিবাৰণ কৰা আৰু দ্বিতীয়তে প্ৰাণ প্ৰৱৰ্তোৱা। এতিয়া তোমালোকৰ ইয়াৰ ওপৰত প্ৰশ্ন হ'ব যে কৃপণ লোকে কোন 2টা কাৰণত ধন খৰচ কৰা বুলি ভাবে। ইয়াত তোমালোকৰ পাঠ্যক্ৰমতো সেই প্ৰশ্ন আছে। এই 2ত বাজে আন কামত
ধন ভঙা কৃপণৰ ধৰ্ম নহয়। অৰ্থাৎ এই দুটা কাৰ্যৰ বাদে আৰু কোনো কাৰণতে কৃপণ লোকসকলে ধন খৰচ কৰিব নিবিচাৰে। তাৰ বিচাৰত উত্তম ভোজন, শক, উত্তম বিন্দন, গপ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। তাৰ চিন্তাত অৰ্থাৎ কৃপণ লোকসকলে ভাবে যে উত্তম ভোজন অৰ্থাৎ ভাল খোৱা লোৱাটো হ'ল শক। শক শব্দৰ অৰ্থ হ'ল লোভ। গপ শব্দৰ অৰ্থ হ'ল গৰ্ভ বা অহংকাৰ বুলি ক'ব পাৰি। উপাসা শব্দৰ অৰ্থ হ'ল ভৰসা। এতিয়া সেই কৃপণ লোকসকলে তেওঁলোকে ভাবে যে ভাল খোৱা লোৱা বা ভাল খোৱা মানে কি শক, এইটো এটা লোভ বুলি তেওঁলোকে বিশ্বাস কৰে। উত্তম পিন্ধন, ভাল কাপোৰ কানি পিন্ধাটো তেওঁলোকে ভাবে যে এইটো গৰ্ভ বা অহংকাৰ বুলি ভাবে। আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। আৰু দান দক্ষিণা কৰা, দান দিয়াটো তেওঁলোকে ভাবে যে সম্পূৰ্ণ মূল্যহীন কথা আৰু ধনৰ অপব্যয় কৰা বুলি তেওঁলোকে বিশ্বাস কৰে। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে সি অত্যাচাৰ কৰা যেন বোধ হয়। আৰু লোকৰ উপকাৰৰ কাৰণে অৰ্থাৎ আনৰ ভালৰ কাৰণে যে ধন খৰচ কৰিব, সেই কথাটো কৃপণ লোকসকলে মুঠেই সহ্য কৰিব নোৱাৰে। ছাত্ৰসকল, আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা এই দুটা স্তৱক। ইয়াৰ পৰৱৰ্তী অংশত আমি ইয়াৰ পিছৰ কথাখিনি সুন্দৰভাৱে আলোচনা কৰি যাম। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।